নমস্কাৰ, অসমীয়া বোৱাৰী চুম্পিলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই এটা ডিম আৰু আলুৰ তৰকাৰী খুব কম বস্তুৰে বনাব পৰা ৰেচিপি আপোনালোকলৈ আগবঢ়াম, গতিকে চাই থাকক বোলো। মই ডিম আৰু আলুখিনি ধুনীয়াকৈ বইল কৰি লৈছোঁ। এইখিনি বনাবলৈ আমাক লাগিব নহৰু, আদা আৰু জলকীয়া পেষ্ট, এটা ডাঙৰ চাইজৰ পিঁয়াজ কাটি লৈছোঁ, এটা তেজপাত, শুকান জলকীয়া আৰু জিৰা লাগিব আমাক। সেইখিনি মই বইল কৰি ল'লোঁ। এখন কেৰাহীত মই তেল গৰম কৰি ডিমকেইটা মই হালধি আৰু নিমখ সানি লৈছিলোঁ, সেইখিনি মই ভালদৰে ভাজি ল'ম। প্ৰথমে এয়া চাওক, ভালদৰে ভাজি লৈছোঁ, মানে কালাৰটো চেঞ্জ নোহোৱালৈকে, ৰঙা হোৱালৈকে ভাজি থাকিম। এয়া হৈ গৈছে আৰু এইখিনি মই এতিয়া কাঢ়ি ল'ম। মই এতিয়া কাঢ়ি ল'লোঁ। সেই একেখন কেৰাহীতে আৰু অলপ তেল দি লৈছোঁ। তাত মই শুকান জলকীয়াটো ভাঙি লৈ দি দিছোঁ তেলত। তাৰপিছত মই জিৰা দিছোঁ। তাৰপিছত মই এটা তেজপাত দি দিছোঁ। তো ইয়াতে মই কাটি লোৱা ডাঙৰ পিঁয়াজ এটা, সেইটো কাটি লোৱা দি দিছোঁ। এইখিনি লৰাই ল'ম। এইখিনি মই কালাৰটো চেঞ্জ নোহোৱালৈকে মই ভাজি থাকিম। এইখিনি চব মই ভাজি আছোঁ। এয়া চব কালাৰটো চেঞ্জ হৈ গ'ল। ইয়াতে মই পিচি লোৱা আদা, নহৰু আৰু জলকীয়া পেষ্টখিনি দি দিছোঁ। এইখিনি মই ভালদৰে ভাজি থাকিম, কেঁচা গোন্ধ নোযোৱালৈকে। ইয়াতে হালধি দিছোঁ। তাৰপিছত মই ভালদৰে ভাজি থাকিম। এই ৰেচিপিটোত তেনেই কম বস্তুতে হৈ যায়। এয়া মই ভালদৰে ভাজি থাকিম। এয়া চব ভজা হৈ গৈছে ধুনীয়াকৈ। ইয়াতে মই বইল কৰি লোৱা আলুখিনি ইয়াতে দি দিম মই। এয়া চব বইল কৰি লোৱা আলুখিনি মই দি দিছোঁ। সেই আলুৰ সৈতে মই আলুখিনি ভাঙি দিছোঁ, বইল কৰি থোৱা আলুখিনি। আপোনালোকে গোটাকৈও ৰাখিব পাৰে, ভাঙি দিলে গ্ৰেভি হৈ যায় আৰু ডাঠ হয়। এইখিনি মই এতিয়া মছলাৰ সৈতে ভালদৰে ভাজি ল'ম। ভালদৰে মিলি যোৱালৈকে মই ভাজি থাকিম। এয়া চব ধুনীয়াকৈ মই ভাজি ল'লোঁ মিলি যোৱালৈকে। এয়া হৈ গ'ল ভাজা। ইয়াতে মই এতিয়া পানী মিক্স কৰি দিম। গৰম পানী দিলে বেছি ভাল। ইয়াতে মই নিমখ দিছোঁ। মই নিমখ অলপ আগত দিছিলোঁ বইল কৰোঁতে, এতিয়া আৰু অলপ দি দিছোঁ সোৱাদ অনুসৰি। ইয়াতে মই এতিয়া পানীখিনি মিক্স কৰি দিছোঁ। আপোনালোকক যিমান লাগে সিমান দিব। আমাৰ জোখৰ মতে মই দিছোঁ। এয়া চাওক উতলিছে, তাতে মই এইখিনি ডিম দি দিছোঁ। ডিমখিনি ইয়াত দি দিছোঁ। এয়া চাওক এবাৰ লৰাই দিছোঁ মই, তাৰপিছত আৰু অকণ উতলিবলৈ দিম। এয়া চাওক হৈ গৈছে আৰু এতিয়া মই গেছটো অফ কৰি দিম। এয়া চাওক আমাৰ ডিম আৰু আলুৰ তৰকাৰী হৈ গ'ল। যদি ভাল লাগে ট্ৰাই কৰি চাব। যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এবাৰ ট্ৰাই কৰি চাব।